হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ ভাল আৰু মোৰো ভালেই বাৰু। আজি মই আহিছোঁ অন্য এটি ব্লগৰ সৈতে। মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। গতিকে ভিডিঅ'টো চাই থাকক, আশা কৰোঁ আপোনালোকে ভাল পাব। যিহেতু বিহুৰ বতৰ, সকলোৱে নতুন নতুন কাপোৰ লৈছে আৰু কাপোৰত বাৰু আজিকালি জুলুম গুঠাটো ট্ৰেণ্ডে হৈ পৰিছে, আগৰবিলাকত নাছিলে বাৰু। সকলোৱে জুলুম গুঠাই চাদৰ মেখেলা পিন্ধে, মানে স্পেচিয়েলি চাদৰত জুলুম গুঠে, মেখেলাতনো আৰু ক'ত গুঠিব আৰু, হয় নহয়? ময়ো এতিয়া জুলুম গুঠি আছোঁ। মইনো কেনেকৈ জুলুম গুঠি আপোনালোকক দেখাই আছোঁ বাৰু। এই মোৰ কমপ্লিট হ'লে লাষ্টকেইটা দেখাই আছোঁ, চাই থাকক। প্ৰথমতে মই লেচা সূতাৰ পৰা এনেদৰে ভাগ কৰি লৈছোঁ সূতাখিনি। তাৰপিছত এইখিনিৰ বাবে কেঞ্চি লৈছোঁ আৰু গুলি সূতা প্ৰয়োগ কৰিছোঁ মই। আৰু এটা ডাঙৰ বেজীত এনেদৰে সূতাখিনি ভৰাই লৈছোঁ। এইটো গাৰুটো মানে চাপৰ্ট দিছোঁ, যাতে কাপোৰখন মানে সিফালিকা হৈ নাযায় আৰু। এটা এনেদৰে আপোনালোকে জোখ কৰি ল'ব। এইটো মোবাইলটো এনেদৰে মই ছাপৰ্টত লৈ লৈছোঁ। মোবাইল নহ'লে বা আপোনালোকে কিবা ওজন বস্তু এনেকৈ দি ল'ব পাৰে। আপোনালোকক যিমান দীঘলীয়াকৈ লাগে বা যিমান মোটাকৈ লাগে সেনেদৰে লৈ ল'ব পাৰিব। মই বাৰু মিডিয়াম চাইজত কৰিছোঁ, কাৰণ মই দীঘলীয়াকৈয়ে ভাল পাওঁ, কিন্তু চাদৰখন অকণমান দীঘল, সেইকাৰণে মই ইমান চাইজত লৈ লৈছোঁ এইযোৰ চাদৰ মেখেলাত। এনেদৰে মই গাঁঠি মাৰি লৈছোঁ। তাৰপিছত এডাল সূতা ইয়াতে সোমাই লৈছোঁ। মানে যোনে এইটো জুলুমটো নাজানে গাঁঠিবলৈ, নাজানোতে বহুত টান লাগিব কামটো, কিন্তু মানে জনাৰ পিছত সহজে হৈ পৰে, কৰোঁতে মানে খৰতকীয়াকৈ কৰিব পৰা হৈ যায়। মই এনেদৰে 3টা বা 2টাকৈ গাঁঠি দিলোঁ। এনেদৰে ফণীৰে চুচি দিলে জুলুমকেইটা চিজিল হয় আৰু, যিহেতু ডিচিপ্লিন মেইন বস্তু আৰু। হৈ গ'ল এইটো। মই লাষ্ট আৰু এটা দেখাই আছোঁ বাৰু আপোনালোকক।
আৰু এইখিনি ঠাইত ইয়াতে এটা লগালে চাদৰখন কমপ্লিট হৈ যাব। মই আপোনালোকক লাইভ দেখাই আছোঁ দেই ফ্ৰেণ্ডছ। নতুনকৈ উঠি অহা চেনেল, গতিকে আপোনালোকে আশা কৰোঁ আপোনালোক সকলোৱে ছাপোৰ্ট কৰিব। চেনেলটো অকণমান লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দি পেলাই সহায় কৰিলে যথেষ্ট আৰু নতুন নতুন ভিডিঅ' দিবলৈ আমি উৎসাহিত হওঁ। মোৰ বেজীটো বাৰু আজি বহুত দীঘলীয়াই হৈ গৈছে, যিটো বেজী মই ইউজ কৰি আছিলোঁ সেইটো বিচাৰি পোৱা নাই, সেইকাৰণে এইটোকে লৈ ল'লোঁ আৰু। ফাইনেলি হৈ গ'ল। এতিয়া চাদৰখন ফাইনেলি হৈ গ'ল। আৰু আপোনালোকে এটা কথা চাওকচোন বাৰু, এই যে দহি বুটোতে ৰৈ যোৱা কাটা অপ্ৰয়োজনীয় সূতাবোৰ মই এনেদৰে পলিথিনত ভৰাই ৰাখিছোঁ। এইবিলাক কিমান হৈছেগৈ একদম। এইবিলাক এনেদৰে সংগ্ৰহ কৰি ৰাখিছোঁ আৰু চাই লওঁ পিছলৈকে কি কৰিব পাৰোঁ এইখিনিৰে। এয়া চাই ল'ব পাৰি আপোনালোকে। এয়া গোটেইখিনি জুলুম গুঠা সম্পূৰ্ণ হৈ গৈছে মোৰ। বাই দ্য ৱে, এখন চাদৰ আৰু এখন মেখেলাখন, তাৰপিছত আৰু এইটো ব্লাউজ। এই মেখেলা চাদৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন বাৰু। এইযোৰ মোৰ মাৰ ঘৰৰ পৰা দিছে আৰু বিহুত। কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই প্লিজ। এইটো ব্লাউজৰ ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'। বাই বাই ফ্ৰেণ্ডছ।